আজি গাহৰি বইলিং খাম বাঁহ টেঙা দি। এয়া গাহৰি মাংস কাটি পিচিং কৰি লোৱা হ'ল। এয়া ধনিয়া, এয়া আলু কাটি লৈছোঁ, এয়া হ'ল আদা, এয়া নহৰু, এয়া নৰসিংহ পাত, পদুনা, আদা, জলকীয়া, মেজেঙা পাত, এয়া বাঁহ টেঙা, এইবোৰ মছলা। এইখিনি এতিয়া বনাম। আজি বইল এসাঁজ খাম। It helps the speaker lead his audience into the scene described by creating an imaginary picture. কোনে খাই পাইছে এনেকৈ Usually it's something that কৰি জনাব। moves. লাইক শ্বেয়াৰ কৰিব ভাল লাগিলে। एक मिनट रुकिए। एक सेकेंड हाथ तो गंदा है तो गंदा कहाँ है? जलकिया गुड़ा अकमान दी दिसो, धनिया गुड़ा अकमान दी दिसो, जीरा गुड़ा अकमान दी दिसो, नमक हल्दी अकमान दी दिसो। Do you love me, Matthew? I do. Honestly? Yes. Secretly, but honestly. No more secrets. Here I am, making a Here I am, making a
টেষ্ট কৰে বোলে জোল অলপ বোলে টেষ্ট কৰিব দি দিওঁ জোল অলপ বৰ্তমান ধনিয়াখিনি ঢালি দিওঁ এতিয়া যিহে চিকচি অকণমান দিছে মই নিজে টেষ্ট লগাকৈ ৰান্ধনিটোৱে বৰ্তমান হৈ গ'ল এতিয়া সেইবিলাক বাছ এতিয়া আলু দুটামান পিটিকি দিওঁ ধুনীয়াকৈ দিওঁ ধুনীয়াকৈ ঢাক বাছ হৈ গ'ল গাহৰি বইলিং হৈ গ'ল ভাতৰ লগত গধূলি ধুনীয়াকৈ খাম এতিয়া ঢাকি থৈ দিলোঁ বাছ বন্ধ কৰিছোঁ